প্ৰকৃত পুৰুষে নাৰীক দাসী ৰূপত নহয় ৰাণী ৰূপত চাবলৈ বেছি পচন্দ কৰে। হাঁহিবলৈ টকা পইচাৰ প্ৰয়োজন নাই, কেতিয়াবা কাৰোবাৰ এষাৰ মাতেৰেও অলেখ হাঁহি বিয়পায়। বাৰে বাৰে নাহে সঁচা মৰম দিয়াজন জীৱনলৈ, সময় থাকোঁতে গুৰুত্ব দিবলৈ শিকা। সেইজনৰ বাবে জীয়াই থাকিব শিকা যিজনে তোমাৰ বাবে মৰিবলৈ সাজু। ভাল পোৱাটো পাপ নহয়, মানুহবোৰ পাপী। ভাল পোৱাই মানুহক নকন্দুৱাই, মানুহে মানুহক কন্দুৱাই। ভাল পোৱাই মানুহক কষ্ট নিদিয়ে, মানুহে মানুহক কষ্ট দিয়ে। আৰু এইটোৱেই বাস্তৱ। বেলিটো অকলশৰীয়া, কিন্তু সদায় পোহৰ দি থাকে। আপুনিও আপোনাৰ কাষত কোনোবা থাকক বা নাথাকক, নিজকে সুখী কৰি ৰাখক। নিজৰ বাহিৰে সকলোৱে আপোন, মাথো দুদিনৰ বাবে, লাগিলে তেজৰ সম্পৰ্কই নহওক কিয়। জীৱনত ডাঙৰ হোৱা, কিন্তু কাকো সৰু কৰি নহয়। জীৱনত হাঁহিবলৈ শিকা, কিন্তু কাকো কন্দুৱাই নহয়। জীৱনত জয়ী হোৱা, কিন্তু কাকো ঠগি নহয়। জীৱনত সুখী হোৱা, কিন্তু কাকো কষ্ট দি নহয়। ব্যস্ততাবোৰ শেষ হ'লে নিসংগতাই আৱৰি ধৰে। টোপনিও আজিকালি নলয়চোন আঁকোৱালি। অনুভৱবোৰ হেতেলিত ৰাতিপুৱা পাৰ হৈ যায়, উজাগৰি উত্তৰবিহীন প্ৰশ্নবোৰ উত্তৰ বিচাৰি।